हेलो गाइस मैं লৈ আছিলোঁ আপোনালোকে এটা নতুন ভিডিঅ' আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা বিশেষ ভিডিঅ' মানে আজি আমাৰ আইতাৰ বছৰেকী মানে 3 বছৰে হ'ল মানে আজি আৰু এনেই সৰুকৈ এখন নাম পাতি মানে নাম কি পুথি দুআধা পঢ়াব তাৰপিছতে এনেকৈ প্ৰসাদ চসাদ দিব আৰু পুৰি চুৰি খুৱাব। তো ভিডিঅ'টো চাই থাকক, মই দেখাই আছোঁ গোটেইখিনি কোন কোন আহিব, কোনে বনালে, মায়ে বনাইছে বাৰু। বনাই মানে হ'লেই অলৰেডি প্ৰায় মানে কাম কৰি আছিলোঁ ন, সেইকাৰণে মানে ভিডিঅ'টো বনাব মানে টাইম পোৱা নাছিলোঁ। চ' মানে বনোৱাবিলাককে দেখাই আছোঁ অলপ অলপ সৰুকৈ। তো ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈছিলে। আপোনালোকক কোৱা হয় নাই মা পুৰীত গৈছিলে, তো পুৰীৰ পৰা এইটো আনিছে। ভাল লাগিছে তো ভাল লাগিলে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। তো মায়ে মানে আলহী আহিছিলে, তো ভিডিঅ' বনোৱা নহ'ল কাম কৰি থকাৰ কাৰণে। বাট মানে তেওঁ মানে আমাৰ ইউটিউব চেনেল আছে, মই এনেকৈ ব্লগ বনাওঁ। তেওঁ মানে এজন ইউটিউবাৰে হয়, তেওঁ এনেকৈ ভিডিঅ' চিডিঅ' বনাই। মই তেওঁৰ চেনেলটো আপোনালোকে ডিছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে চাই ল'ব পাৰিব। তো তেওঁ মানে মোৰ মানে মই ভিডিঅ' বনাওঁ বুলি গম পাইছে আৰু গম পাই পেলাই মোক মানে ক'লে, মই মানে ক'লোঁ যে মানে মোৰ চেনেলটোৰ কাৰণে অলপ কথা কৈ দিবলৈ, মানে মোক যাতে আগুৱাই নিবৰ কাৰণে। তো তেওঁ মানে সেনেকুৱাকৈ এটা সৰুকৈ এটা ভিডিঅ' মানে মই তেওঁ লৈ থৈছোঁ, তো ভিডিঅ'টো দি দিম, আপোনালোকে চাই ল'ব হা। তো এতিয়া মই মানে ঘৰত আহিছোঁ বৰ্তমান। কিন্তু এনে সেই মানুহজনে যে ঢোল বজাইছিলে যে কেইজন মানে আজি ধুনু ব্লগছৰ কেমেৰাত বন্দী হ'লোঁ ধিং অঞ্চলৰ বেতকাটিত। আৰু বেতকাটিলৈ আহি আচলতে মোৰ এক সম্পৰ্কীয় ঘৰলৈ আহিলোঁ। মোৰ পৰিবাৰৰ বাইদেউ অৰ্থাৎ বায়েক আৰু বাইদেউৰ সম্পৰ্কীয় এঘৰত উপস্থিত হ'লোহি। বহু সময় বহিলোঁ, ভাল লাগিলে। সদায় যেন আহিছোঁ এনেধৰণৰ অনুভৱ হয়। আৰু ধনু ব্লগছে আচলতে মই বহি থাকোঁতে কেমেৰাত আবদ্ধ কৰিলে মই আচলতে গম নাপাইছিলোঁ। পিছত গম পালোঁ এগৰাকী ভণ্টি, এইগৰাকী তেওঁ এটা ইউটিউব ব্লগ আছে, সেই ব্লগত মোকো বন্দী কৰিলে। মই উৎসাহিত হ'লোঁ, ভণ্টিক স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ কেমেৰাত আবদ্ধ কৰাৰ বাবে। আৰু তোমাৰ এই ব্লগটো নিশ্চয় চাম, আমিও প্ৰথমবাৰৰ বাবে গম পাইছোঁ। আৰু পুনৰবাৰ আপোনালোকক কৈছোঁ, ধনু ব্লগছ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি তেওঁ এই ব্লগত দিয়া যিসমূহ ভিডিঅ' সেইবোৰ যদি চাই ভাল পায়, কমেণ্ট কৰিব। কমেণ্ট কৰিলে নিশ্চয় এইগৰাকী আগবাঢ়ি যাব আৰু এগৰাকী জনপ্ৰিয় ইউটিউবাৰ হিচাপে তেওঁ আচলতে পৰিচিত হ'বলৈ সক্ষম হ'ব। পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ধনু ব্লগছৰ এই ভণ্টিগৰাকীলৈ ধন্যবাদ জনাইছোঁ। তুমি আগবাঢ়ি যোৱা। এনেধৰণেই আচলতে সৰু সৰু ভিডিঅ', সৰু সৰু কথাত ডাঙৰ ডাঙৰ আচলতে বহুত কিবা কিবি সোমাই থাকে, লুকাই থাকে। সেইসমূহ এদিন নহয় এদিন নিশ্চয় পৰিস্ফুট হ'ব আৰু এদিন নহয় এদিন তুমি জনপ্ৰিয় ইউটিউবাৰ হ'বলৈ সক্ষম হ'বা। ধন্যবাদ। পুনৰ লগ পাম আৰু আমাৰ শিৱসাগৰলৈ তোমাক নিমন্ত্ৰণ জনাইছোঁ। নিশ্চয় মনক মতিবে নোৱাৰে যাৰ হেন কৃষ্ণ পাৱে নদী মাৰ হে ৰামে কৃষ্ণ তই আগত দেখিবই ৰে কৌ কৰিলে কতুতিয়া ৰুয় নে নকৰিলো পদৰে গোলা বেলিব লাগিব, টাইম আছে। এখন আগে দিয়াচোন ন, পুৰিহে পিছত পুৰি দেৰি হ'ব অকণমান। পুৰি দুৱাইঠা যোৱাৰ পিছতহে পুৰি বেলিম, বেলাৰ পৰা আৰম্ভ কৰিম। তো আজি এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। নাপাহৰিব দেই, একদম নাপাহৰিব। লগতে মোকো
কি টুকু চাকাৰে পাইছ আমি ঠেংডালে খাইছোঁ কত 1 2 ঐ এইটো আৰে 1 2 3 কৈছো মানে সমাপ্ত কৰিম 1 2 3 সমাপ্ত চেছ